নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সাগৰ সকলোৰে ভালে। আজি যাব ওলালোঁ আমি ওদালগুৰিলৈ আৰু এয়া চাওকচোন গাড়ীলৈ ৰখি আছোঁ বহুতেই। তাৰপিছত নহা দেখি তাই কি কৰি আছে। তাৰপিছত ফাইনেলি গাড়ী আহিল, অহাৰ পিছত আমি বহি ল'লোঁ। তাৰপৰা বহুত দূৰ যোৱাৰ পাছত এয়া গৈ পালেগৈ আমি বোকাখাট। আৰু বোকাখাটত সকলো নামিলে। নামাৰ পিছত এয়া ভণ্টিয়ে কিবা এটা কিনি ল'লে। তাৰপাছত আমি এইখন গাড়ীতে আহিছিলোঁ আনভি। তাৰপাছত আমি এয়া গৈ আছোঁ। তাৰপাছত এয়া গৈ পালোঁগৈ হালধিবাৰী বুঢ়ী মন্দিৰ। তাৰপাছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপাছত এয়া চকলেট খাই গৈ আছোঁ আৰু এয়া চাওকচোন ৰাস্তাটো। তাৰপাছত আমি গৈ আছোঁ, গৈ আকৌ পালোঁগৈ জখলাবন্ধা। জখলাবন্ধাতে আমি নামিলোঁ ভাবিলোঁ কিবা এটা খাবলৈ আনি লওঁ। তাৰপাছত এয়া ভণ্টিয়ে খাই আছোঁ, ম'ম' খালোঁ, ললিপপ, তাৰপাছত আকৌ এয়া ফ্ৰাইড ৰাইচ, তেনেকৈ আমি খালোঁ। এয়া চাওকচোন তাই খাই টেষ্ট কৰিছে, কিন্তু ম'ম' চুপটো বহুত টেষ্টি আছিলে দেই। তাৰপাছত এয়া গৈ পালোঁগৈ আকৌ কলীয়া ভোমোৰা দলং, কাৰণ আমি তেজপুৰ হৈ গৈছিলোঁ সেইকাৰণে। তাৰপাছত এয়া চাওকচোন, আৰু এইবোৰ ইমান ধুনীয়াকৈ খেতি কৰিছে ন, এইবোৰ চব আকৌ সৰিয়হ হয়। বহুত ভাল লাগিলে মানে দেখি। তাৰপিছত ফাইনেলি আমি গৈ পালোঁগৈ ওদালগুৰি। বাকী আমি সকলো ৰাইজ আহি আছোঁ। ওদালগুৰিলৈ যোৱা কাৰণটো হৈছে মোৰ ভণ্টিয়ে মানে তাত সতীৰাধিকা নাটখনত কৃষ্ণ পাহৰ লৈছিলে আৰু টিমটো শিৱসাগৰৰ পৰাই গৈছে, যিহেতু আমি এই টিমতে গৈ আছোঁ। আৰু গৈ পালোঁ ৰেষ্ট লোৱাৰ পাছত এয়া ভণ্টি মেকআপত বহি গ'ল আৰু এয়া মেকআপ কৰি আছে তাই। আৰু তাই ফাইনেল লুকটো এইটো বহুত কিউট লাগিছিলে তাইক দেখিবলৈ। তাৰপাছত এয়া চাওকচোন ভিতৰৰ ডেক'ৰেশ্যনটো কিমান ধুনীয়া লাগিছিলে দেখিবলৈ। তাৰপাছত আকৌ এয়া চাওকচোন সৰুকৈ হেলিকপ্টাৰ এখন আছে, বহুত মৰম লাগিছিলে। আৰু এইবোৰ চব ৰাভা সম্প্ৰদায়ৰ মানুহ হয়, তেওঁলোকে পাতিছিলে যিহেতু। ভিডিঅ' মোৰ ভণ্টিয়ে কেপচাৰ কৰিছিলে দেই, চাই যাব আপোনালোকে। আৰু তাই কথাকেইটা শুনিব। গাইছ, এয়া বেহুৰৰ ভিতৰলৈ সোমাব লৈছোঁ আমি। এয়া এখন বেহুৰ বনাই থৈছে। এয়া আমাৰ বাইদেউ, এয়া আমাৰ সতীৰাধিকা নাটক শেষৰ পৰ্যায়। আৰু এয়া হৈছে বেহুৰ, আমি সোমাম এতিয়া বেহুৰৰ ভিতৰত। বেহুৰৰ ভিতৰত সোমাই গৈ আছোঁ। কালিচি ওলাই আহিম ব'লা। হেৰিয়া গাইছ, হেৰি বেহুৰৰ ভিতৰত আৰু মানুহ সোমাইছে। সেইকাৰণে আকৌ ঘূৰিব লাগিব দেখোন, বেহুৰে গাইছ। কেনেকুৱা বেহুৰ, বেহুৰৰ ভিতৰত সোমাই কেনেকুৱা লাগিছে? মজা লাগিছে গাইছ। আমি শেষৰ পৰ্যায়ত আকৌ দেখাবলৈ চেষ্টা কৰিম দেই গাইছ। বেহুৰ খতম কৰিম চাগে ফাইনেলি, আৰু অকণমান চাগে গাইছ শেষ কৰিম এতিয়া। তেখেতে কৈছে মোক বুকুচাত ল'ব লাগে বোলে। কেনেকৈ লওঁ বুকুচাত, অকণমান শকত মই, নহ'লে লৈ ল'লোঁহেঁতেন, কোনো কথা নাই। ওলাই আছোঁ চাব নি, তুমি ভিডিঅ'টো বহুত চালে গম পাব নে। কেমেৰা এইকেইটা এইটো হয় নাই গাইছ? মই বনাব পাৰিছোঁ নে আপোনালোকে জনাব। কিমান নবনাওঁ, এই ছোৱালীজনী অকল ফটো গম পাই নে গাইছ? অকল ফটো মানে। বেহুৰৰ বাহিৰলৈ ওলাই গ'লোঁ। অভিমান্যু ল'ব নোৱাৰিলে, অভিমান্যুৱে এতিয়া আমি শিষ্যসকল ওলাই আহিছোঁ। তাৰপাছত ইমান ঠাণ্ডা পৰিছিল, আমি জুই ফুৱালোঁ চবেই। আৰু ভৰ্ণা চৰ্ণা কৰি শেষ হোৱাৰ পিছত আমি ঘৰলৈ উভতিলোঁ। আৰু আজিলৈ বাই।